টোপনি ভাঙিলে আজি পুতি নিখাতে আহি কিবা বেয়া সপোন দেখিছে চাগে বাট কবিতা পঢ়ি আছো দেখা নাই আচ্ছা টোপনি ভাঙিলে আজি পুতি নিখাতে আহি কি আচৰিত হল বুঢ়া বয়সত আপুনি পুথিহে পঢ়িব লাগিছে আপুনি কি কবিতা পঢ়ি আছে বুঢ়া পাইছা মোক পানী কেঁচু আৰু কালি জন্ম হৈছেহে ভালকে দাঁতেই নুবুজিছে ফাল্টু নকৰবি দেই এনে টেনচনত আছো মানুহটো কিহৰ টেনচনত আহিছা কৈ আছো না নাই কবিতাৰ টেনচন কবিতা লাগে মোক কবিতা কবিতা লাগিছে কবিতা লাগিছে মোক ক'লেতো হৈছে মই এতিয়া আনি দি আছো পাগলটো কিবা কবিতা আনে কি হল মদাহী চাওক চাকৰি পৰা খেদি দিয়া ভাল হ'ব নেকি চা কিয় একে পুলিচৰ ধান্দা কমিছে মাইকী মানুহৰ ধান্দা বাঢ়িছে হে সঁচাই কৈছো চা মোক এতিয়া মাতিনি কৈছে কবিতা লাগিছে মই বোলো কি আছো মোৰ লগত সৰু ছোৱালী এজনী আছে কবিতা তাইক বুঢ়াটোলে কি বুলি মাতি দিওঁ চা এই পাগল বসুমতাৰে কাৰো নাম কোৱা নাই নহয় কবিতা নামটোতো মাইকী মানুহৰ নামেই আছে এই পাগলটো কেতিয়া নুবুজালে গোটেইখন সৰ্বনাশ কৰিব মোহন তুমি বহাচোন মই তোমাক ধুনীয়াকৈ বুজাই দিম ইয়াত বহা আচ্ছা কি হৈছে মানে কি হৈছে চা মুকুতা দা এবেলি কিন্তু আপুনি ভালকে চকু দিব দেই পুৰা চকু দিম একো টেনচন নলবা সি কোনো উল্টা পুল্টা কৰিবই নোৱাৰে সেইদিনাখন বা মানুহটো নাই বুলি কৈ নায়ে নহয় আৰু নাই কি কলৈ যাব এদিন নহয় এদিন কি আহিবই লাগিব মোৰ হিচাপত তুমি এটা কাম কৰা কি নেহাক তুমি কোনোবা পুলিচৰ ৰিলেশ্যনৰ মানুহৰ লগত বিয়া দি দিয়া পুলিচৰ ৰিলেশ্যনৰ মানুহ মুকুতা তই আহিছি ভালে হৈছি দে কিয় তোক বিৰাট দৰকাৰ হৈছে মোৰ আছোন অলপমান কলৈ না এজনে আকৌ কবিতা কামোৰ দিবগে আৰু এতিয়া কবিতা কবিতা দিনা ফাইল লিখি পাৰবি না তই বাকলি আপুনি কবিতা কাৰণে কামোৰ দিবলৈ এৰাই নাই ৰো না এতিয়ালৈকে 6-7 মান ফোনে আহিল কবিতাৰ কাৰণে আজিও বুলি দিব লাগে বসুদা আপুনি টেনচন নলব মই কবিতা এটা আপোনাক লিখি দিম তই পাৰবি তো আৰে আগতে স্কুলত কিমান কবিতা লিখি কিমান প্ৰাইজ পাই থৈছো দে লিখি দি না ভাই বালুন মোক এই পেন এটা আৰু কাগজ একেৰা দিয়েচোন মদাহিছা আচ্ছা কথাটো কওঁতেহে মই গম পাইছো কি কবিতা কথাটো দে লিখি থাক শুনকচোন মানে মই কবিতা এটা গাম শুনিবচোন এই পাও মদাহিছা শুনকচোন মুকুতা দা আপুনি ইয়াতে লিখকচোন মই পেন এটা আনি দিছো মদাহিছা শুনকচোন কি টানা আজোৰা কৰি আছা তই আপুনি চবকে কবিতা লিখিবলৈ দিছে মই চান্স এটা দিব নোৱাৰিছো কি চান্স কবিতা লিখা জানা তই বহুত মঞ্চাই গাই ফুৰিছে দেচোন দে পঢ়ি শুনাও মই এটা গাম হা লাও পুলি লৰাই উলু লৰাই ইটো দেখোন কোনটো যুগৰ কবিতা এতিয়া মই নিজে উঠিছো দে পঢ়ি দে লাও পুলি লৰাই উলু লৰাই লফা হুৱাই ঘূৰাই মুতি দিলো একেদিনাই চাফা মই নিজে উঠিছো মুকুতা দা পাৰিব জানো মুকুতা হৈছি না এই 2 লাইন মান হ'ল দে পঢ়িও নচোন শুনিব ন জোনাক ৰাতি মজাং বিৰাট ধুনীয়া এইটোৱে ফাইনাল বাকীখিনি শুনি ল কি লিখিছে পঢ় দে শুনক জোনাক ৰাতি আকাশেৰে উৰি যায় জাক হাতী আকাশেদি হাতী উৰিব পাৰে আৰে কবিতাত পাৰে এইবিলাক আধুনিক কবিতাত পাৰে হ'ব দে হ'ব বাইলুং ডিষ্টাৰ্ব নিদিবিচোন সি লিখক আপোনাক মই বেয়া পাইছো কিয় সেইখিনিতে কম আহকচোন টাইম নষ্ট নকৰিবি বুলি কৈছো এবাৰ শুনকচোন দে শুনা পাও চৰাই উৰি গ'ল পালে নদী পা ঘৰৰ মুধাত পৰি আছে গোটেই শুক্ৰবাৰ শুক্ৰবাৰ তাই কিতাপত লিখা আছে শুক্ৰবাৰ মই কিতাপৰ পাৱাটোৰ কথা নকৈছো এইটো বেলেগ পাও মানে শুকুৰবাৰে পাৱাটো গা বেয়া আছে চৰ্দি লাগিছে গাটো জু কমি আছে সেইকাৰণে শনিবাৰহে পাৱাটো ঘৰৰ পৰা ওলাইছে তোৰ মূৰটো
কবিতা কবিতা কৈ আছে কবিতা এটা কৈছে সেইটোও নুশুনিছে বসুদা হৈ গ'ল দে 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 পঢ়ি শুনাও এয়া বিউটি এইটো একটা বেলেগ টাইপৰ কবিতা অসমীয়া ইংলিছ মিক্স এনে কবিতাটো অসমীয়াত পৰিব নে ইংলিছত পৰিব অসমীয়া ইংলিছ দুটা মিক্স আছে হে তই পঢ়ি শুনাও না দ্যাট ইজ এ বাফেলো ভাঙি আছে উই হাফেলো এইটো কবিতা লিখিছে আপুনি ডক আৰু আছে অমুদেছা মই এটা কাম শুনিব হা অৰুচি শুনিবাচোন লগতে আহিছিলা কলে গুচি গলা বঢ়িয়া লগতে আহিছিলা কলে গুচি গলা আহা এতিয়া যামগে বলা 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 এইটো কি কবিতা এটা আৰু লিখা ঐ কি হৈছে চাওকচোন ছাৰ সি কবিতাটো লিখা শান্তি নেদে মইনো কি কৈছো খালি কবিতা এটা উচিহে দিছো বোলে অ গৌ আগ খাও কিয় আগডাল লেখাই গুইডাল কামুৰি দাঁতটো ভাঙো কিয় চব এই শুনকচোন শুনক কওক কবিতা মই লিখি আনিছো আপোনাৰ কাৰণে হা শুনক কি ছাৰ আপুনিও কবিতা লিখে কিয় নোৱাৰিম নেকি মই কিমান কবিতা উচিছো চাই নোৱাৰিছে শুনক আঁঠুত থুতৰি থৈ মোৰ চিতাৰ কাষত বহাৰ বাবে তোমাক আজি ভাল লাগিছিল সিদিনাও যিদিনা তুমি আৰু মই একাকাৰ হৈছিলো নদীৰ পাৰত নিৰ্জনতাৰ আৰে আৰে ঠিক যেন একেটিয়াৰ দৃশ্য ৰাঙলী আভাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত এক কবিতা ধুনীয়া লিখছা ছাৰ পুলিচ অফিচাৰেও ইমান ধুনীয়া কবিতা লিখিব পাৰে কাৰণ পুলিচো এজন মানুহ পুলিচৰো আবেগ থাকে অনুভৱ থাকে আমিও মানুহ বসুমতাৰী লওক এই কবিতাটো মই আপোনাক দিলো জয় বুঢ়াই বাথৌ চাওঁ কি লিখিছে এইটো একে পঢ়ি ফলিব বৰ ধুনীয়া লিখি দিলে কিন্তু দেই ছাৰে গুড মৰ্নিং কলৈ যোৱা আমানো কি তলকে ঘূৰিহে পুহিছো হয় নেকি বেলি যে ওলাল মই কৈছো মই ওলালো এনেকে তলকে ঘূৰি নুফুৰিবা আকৌ মই বাৰু তলত আপুনিনো কলো কি কলো মানে ইমান দিন কলে কৈছে মোৰ একচুৱেলি গাটো খুব বেয়া আছিলে সেইটো কাৰণে অহা নাই মই কৈছো ফোন লগা কলে মই যে এতিয়া আপোনাৰ নম্বৰ দিম তাত যদি আপুনি ফোন কৰিছে আপুনি ডক্টৰৰ ওচৰলৈ যাব নালাগিছে ডক্টৰে গাড়ীয়ে যায় আপোনাৰ ওচৰলৈ আহিছে কি নম্বৰ দিয়াচোন 108 কি 108 ফোন কৰিলে যে ডক্টৰে গাড়ীয়ে আহি যায় 108 খালি তোমাৰ কাৰণে আৰু মোৰ কাৰণে নহয় সকলোৰে কাৰণে আহিব হ'লেও মই হেল্প এটা কৰিছো আৰু নালাগে ইমান ডাঙৰ হেল্প কৰিব 108 মাতিবলগীয়া হোৱা নাই ব'লা এতিয়া থানালৈ যাওঁ ছাৰ আপুনি তেনেকৈ নাই তই আজিৰ পৰা মোৰ চাকৰিটো কৰব নহয় ছাৰ কোনো এইটো এটেন্ডেন্স ৰেজিষ্টাৰ মই ডেইলি আহোঁ চাহ তই হে নহয় অফিচৰ বছ নহয় মানে ছাৰ হেৰি কি হেৰি বেছি দিন নাই আৰু তোৰ চাকৰি পৰা যাব হ'ল আৰু নহয় এনেও ছাৰ মই আৰ্মিত জইন কৰিম বুলি ভাবি আছো আৰ্মিত জইন কৰিব আহিছে যা কালিৰ পৰা ৰেগুলাৰ ডিউটিত আহি যাবি যা আৰ্মিত জইন কৰিব আহিছে তাৰ হাইট চাহ ইছ বেয়া লাগিলে কি হৈছে অ বুঢ়া ইমান ইচিচাবলৈ কি হৈছে এই মেডামৰ গাটো বেয়া যে সেইকাৰণে মেডামৰ গা বেয়া আপুনি ইমান কিয় ইচিচে আছে মেডাম ছোৱালী মানুহ যে এপিনে যদি ছোৱালী গা বেয়া ইফালে মতাহিচা গা বেয়া হৈ যাব ঐ মুখত ঘুচা মাৰি দিম হ'ব ঘুচা মাৰিব নালাগে তাক সি ঠিক কথাই কৈছে আজিলৈকে আমাৰ ইমান গা বেয়া হ'ল জ্বৰ চৰ্দি কাহ কেতিয়াবা অফিচলৈ আহিবলৈ নোৱাৰা হ'ল কোনোবা দিনা ইচিচে পাইছে আপুনি मालायखौ हिंसा खालामग्रा मालाबा हां थाबथेना थैगोन नोङो এইডাল কি ভাষা মাৰিছে হে এইডালে লাজ পালে বড়ো লাগি যায়
আমলা কৈছি হোমগাৰ্ডটো কি খবৰ দিব লাগিছে মোক কওক মই দিয়া নিম গাছৰে বাপা হেৰি নিম গছে আপুনি কি কৈছে এই মেডামৰ স্কিনৰ প্ৰব্লেম যে নিম পাতেদি গা ধুৱাব লাগে এষা আকৌ কি কথা কৈছে মানুহে পানী দিহে গা ধুইছে গছৰ পাত দি গা ধুইছে মেডামক আপুনি ছাগলী পাইছে নিজে ভুলকে কৈছে মোকহে গালি পাইছে কি হ'ল বিউটি ওলোৱা আকৌ বহীখন তাকেইতো মেডাম ক'তনো থলো জানো ক'ত থলো কি হৈছে দোষী আমাৰ টিউচনৰ ইংৰাজী বহীখন মনত পেলোৱাচোন ক'ত থৈছিলা তাকেইতো কিবা এটা চাব লাগে মানে ক'ত থলো একেবাৰে মনত পৰা নাই দেখোন হেই এইজনী বস্তু থৈছে এঠাই পিছাইছে দুঠাই তাকে পাহৰি গলো তই পিনে নাহিবি না দুটা সকলো কেনেকে আঁতো বাৰু চেপ খাই দিয়া ঈশ্বৰ মানে নাই জোৰা জুই বৌ চাওঁ একোটা কথা কৈছা ইয়াতহে থৈছা এইখন লগ কি হ'ল চেপ খাই গৈছো এইটো আপুনি বেয়া কাম কৰিছে নহয় মুকুট দাদা আৰ্মিত জইন কৰাটো কেনেকৈ বেয়া কাম হ'ল ছাৰ আৰ্মিত জইন কৰাটো বেয়া কাম নহয় কিন্তু আপুনি এতিয়া যিটো চাকৰি কৰি আছে সেইটো এৰি দিও বুলি কোৱা কথাটোহে বেয়া কথা নহয় ছাৰ মই এৰিম বুলি কৈছো মই এৰিমেই ছাৰ কথাটো আপুনি বুজকচোন মুকুট দাদা ন আপুনি বুজকচোন ছাৰ মই আৰ্মিত জইন কৰাটো খাটাং আপুনি যি কৰে কৰিব দায়িত্ব আপোনাক দিলো এতিয়া মই আছো ছাৰ আৰে এই ভগৱান এই মানুহটো কেতিয়া কোনে বুজাব বাৰু বস্তা চোচা দি চোচা নিছা পকাই হাত ছিঙি পেলাম তই চব কথাত ইমান উস্তাদি কিহৰ কি উস্তাদি মাৰিছো তই বহীখন কিয় উলিয়াই দিলি তুমি পাহৰিছা মোৰ মনত আছে সেইকাৰণে উলিয়াই দিছো তোক বিচাৰিছিলে বাইদেৱে তোক বিচাৰিছা নেকি বাইদেৱে তোমাক বিচাৰিছো তুমি পাহৰিছা মোৰ মনত আছে সেইকাৰণে মই উলিয়াই দিছো প্ৰব্লেমটো ক'ত আছে প্ৰব্লেম ডালেই তই বৰগেধেলা তুমি অহা তুমি গেধেলি আছা আহা যা মই থাক ৰাম আপোনাৰ স্কিনৰ প্ৰব্লেম আপুনি মোক ক'ব লাগে ঐ স্কিনৰ ডাক্তৰ নেকি মই ডক্তৰ নহয় কিন্তু স্কিনৰ ভাল ভাল ডক্তৰৰ লগত মোৰ সম্পৰ্ক আছে মেডাম আপুনি নাম্বাৰ এটা লওকচোন ঐ নালাগে মেডাম এতিয়া ভাল হৈছে আৰে ডক্তৰক এবাৰ দেখুৱাই লোৱাটো ভাল নাম্বাৰটো লওকচোন শুনচোন তই দুই এদিনতে আৰ্মিত জইন হবি এইবিলাক মাইকী মানুহক ডাক্তৰ চাক্তৰৰ নাম্বাৰ দিয়াটো ভুল কেনেবাকে যদি পুলিচৰ ভেৰিফিকেশ্যন আহে তেতিয়া বাৰু মই আহিছো দিয়ক মেডাম মই আহোঁ মেডাম আপুনি সেই ডাক্তৰী চিকিৎসাটো বাদ দিয়ক বন ঔষধি ব্যৱহাৰ কৰক মই যোগান ধৰি দিম কোন আছে উশাহ ল'ব নোৱাৰিছো দৰ্জা খুলি দিয়ক হকি যামগে আৰু মানুহটো নালাগে নাকটো উলিয়াই দিয়ক মই চাম মই চাহ যে বেচো ল'ৰাটো কি হৈছে উশাহ বন্ধ কৰি ৰাখিছে চাহ আৰু সময় থকাতে মই তাতে অভদ্ৰামী বাঢ়ি গৈছে হা মই এখন জেলত বহাই থৈ গৈছে চাহ অভদ্ৰামী বেছি হৈ গৈছে তহঁতৰ ওলাচোন ইয়াৰ পৰা ওলা পিটি কৈছে আজি আপুনি মোক এই চবে মানে পাগল কৰি মাৰিছে বস্তুদা এখন বিউটিক দি দিবচোন মই আহিছো মেডাম আপুনি অলপ বহক ৰ'দ দি আছে নহয় নালাগে মই পাৰিম মই থৈ আহিমতো নালাগে বস্তুদা মই গুচি যাম মেডাম মোৰ গাড়ী আছেতো নালাগে বস্তুদা মই পাৰিম ঠিক আছে যাওক বাৰু মই বন ঔষধিবিলাক মেনেজ কৰোঁ ঠিক আছে বাৰু আহিছো এই গুণাৰাম খনিকৰৰ কিতাপটো ক'ত পাম বাৰু মুকুতা হেড কোৱাৰ্টাৰৰ পৰা আহিলা নেকি এই আৰ্মি হেড কোৱাৰ্টাৰৰ কথা কৈছো মানে কিয় তুমি আৰ্মিত জইন কৰাৰ কথা নাছিলা যেন জইন কৰি আহিছা নেকি পটুৱামি ন বেছি পটুৱামি কৰিব দৌৰি তত নাপাব এনেকুৱা খঙাল মানুহ আৰ্মিত জইন কৰিলে পাকিস্তানৰ ফালে হৈ গৈছে আৰু